অতি দুখেৰে আপোনালোকক ভিডিঅ'টো আনিলোঁ কাৰণ মোৰ কালিয়ে ইউটিউবৰ পৰা গুগল এডচেন্স একাউণ্টৰ যিটো পিনক'ড আহিছিল সেই পিনক'ডটো কালি মই মোৰ হাতত নাপালোঁ কাৰণ মোৰ এটা ভিডিঅ'ত কপিৰাইট লাগিলে সেইটো কাৰণে গুগলে আকৌ ইউটিউবে আকৌ চেক কৰি চাই পিনি আকৌ মোক মেছেজ কৰিলে যে আপোনাৰ গুগল এডচেন্স একাউণ্ট কেঞ্চেল হৈ গৈছে 14 দিনৰ পিছত আহিব বুলি কৈছে। মনটো বেয়া লাগি গৈছে আৰু কি ক'ম আৰু বন্ধুসকল এটা ভিডিঅ' দিছিলোঁ আৰু বেকগ্ৰাউণ্ডত মিউজিক বাজি আছিলে সেই মিউজিকটোৰ কাৰণে কপিৰাইট লাগি গ'ল আকৌ মই সেইটো ডিলিট কৰিবলগীয়া হ'ল ভিডিঅ'টো যি কি নহওক বন্ধুসকল আপোনালোকৰ ইমান মৰমৰ কাৰণে আজি পাইছিলোঁ বুলিয়ে ক'ব লাগিব পাইছিলোঁ কিন্তু কপিৰাইট লাগিলে কাৰণে বন্ধুসকল আকৌ 14 দিনৰ পিছত ডিলিট হৈ গৈছে কিন্তু মোৰতো ভালেই লাগি আছে 14 দিনৰ পিছত পাম আৰু পালে আপোনালোকক জনাম দেখুৱাম আপোনালোকক কেনেকৈ পঠিয়াইছে কিদৰে পঠিয়াইছে আমাৰ গোটেইখিনি প্ৰচেছ দেখুৱাম তেনে আপোনালোকৰ মোৰ ভিডিঅ'ৰ আগত যেনেকৈ ছাপৰ্ট কৰি আছিলে এতিয়া ছাপৰ্ট কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব